তো সেই ইউটিউবৰ বন্ধুসকল বহুত দিন হ'ল ব্লগ শ্লগ দিয়া নাই এতিয়া হাতত ৰেডবুল সেটবুল লৈ পুৰা ৰেডি হৈ আছোঁ এটা ঠাইত যাবলৈ কৈ আছোঁ ঠাইটো আৰু মই এতিয়া আছোঁ আমাৰ হোজাই ৰেলৱে ষ্টেচন তো হোজাই ষ্টেচনৰ পৰাই আমি যাত্ৰাটো আৰম্ভ কৰিম ক'ত কৈ আছোঁ মানে কেছটো এইটো হ'ল যে আপোনালোকে অসমত যিমানে চকুৰ ডক্টৰ নেদেখায় কিয় মানে ভাল মানে তথাপিও মানে মোৰ চকুৰটো কি অসমৰ বহুত ডক্টৰ দেখালোঁ কিন্তু এলাৰ্জি প্ৰব্লেম একো সৰুৰ পৰা আছে এতিয়ালৈকে মই ভাল পোৱাই নাই গতিকে ভাবিছোঁ অকণ আমাৰ চকুৰ স্পেচিয়েলিষ্ট আমি নেপাল বুলি গম পাওঁ অসমৰ পৰা যিটো বেছি দূৰ নহয় বলক নেপালত গৈ দেখাই আহোঁ আপোনালোকেও দেখাম আৰু এটা বস্তু ভাল লাগিছে আমাৰ যি হোজাইত যে অভাৰব্ৰিজ বনাইছে পুৰা ষ্টেচনৰ ওপৰেদি একদম বম লাগিছে কিন্তু দেই এইটোত আহিছোঁ মজা লাগিছে বেছি জীৱনত প্ৰথমবাৰ আমাৰ ইণ্ডিয়াৰ বাহিৰত যাবলৈ গৈ আছোঁ মানে আপোনালোকক এতিয়া আমি দেখাম যে আপোনালোকেও যদি চকু দেখাবলৈ নেপাল যায় কেনেকুৱা যাব ক'ত সময় ৰখি 6:42ত গাড়ী আহিল আৰু আমি এতিয়া গাড়ীত উঠিব লাগে বলক ইয়াত বেছি বুকি নাথাকোঁ গুৱাহাটীত গৈ লগ পাম আকৌ সময় হ'ল 9:07 আহি পাইছোঁ গুৱাহাটী ষ্টেচন তো ইয়াত চুপ ধৰিছোঁ খানা খাব লাগিব গুৱাহাটী ৰেলৱে ষ্টেচনত গাড়ী ৰখাইছে মানে আমি ভালদৰে খোৱা দোৱা কৰিলোঁ আৰু গুৱাহাটীৰ পৰাই আমি ডাইৰেক্ট NGP নিউ জলপাইগুৰি ষ্টেচন আৰু তাৰ পৰাই আমি বাছেৰে যাব লাগিব আৰু এই কি দিছে সেই বেড কভাৰ চেট কভাৰ দিলোঁ নতুন যেনহে পাইছিলোঁ বাৰু মই খুলি দেখাই আছোঁ আৰু চাব পাৰিছে ইয়াত দুটা বেড কভাৰ দিছে পুৰা শুই মজা লাগিব শুই থাকোঁতে গুড নাইট মানে ট্ৰেইনত কি আৰু শুই কি ভাল লাগে তথাপিও মানে উপায় নাই অলপ চাই থাকোঁ সকলোৱে হৈ গ'ল মই কি কৰিম মোৰ একেবাৰে বল লাগিছে উপায় নাই মোবাইল কি চলাওঁ আৰু হৈ গ'ল ৰাতিপুৱা আৰু আমি আহি পালোঁ এতিয়া NGP নিউ জলপাইগুৰি ষ্টেচন আৰু ইয়াৰ পৰাই আমি বাছেৰে যাম নেপালৰ ইণ্ডিয়াৰ বৰ্ডাৰ আৰু তাৰ পৰা ডাইৰেক্ট হস্পিটেল ইয়াত বাছ ষ্টেচনখনৰ লগতে কাকৰবিটা আই হস্পিটেল বুলি এখন হস্পিটেল আছে গভৰ্ণমেণ্ট চাগৈ আমি ইয়াত নেদেখাওঁ আমি এইখন অকণ চাইহে যাম আৰু ৰ'ব ইয়াত যে মই এটা বস্তু চাইছোঁ মানুহবিলাকে টুৰিষ্টক বহুত হেল্প কৰে এই আংকেলজনে চাওক আমাৰ লগত ইমান ধুনীয়াকৈ কথা পাতি আছে আৰু সকলো বস্তু আমাক বুজাই দিছে কেনেকুৱা এতিয়া আপোনালোকে চাব পাৰিছে আমি আহি পাইছোঁ মেচি আই হস্পিটেল এইটো গভৰ্ণমেণ্ট হয় আৰু বহুত ডাঙৰ হস্পিটেল কেম্পাছটো চাৰ্ট না হস্পিটেল তো বন্ধুসকল আপোনালোকে চাব পাৰিছে মই এতিয়া আহি পালোঁ এয়া দৃষ্টি আই হস্পিটেল এতিয়া দৃষ্টি আই হস্পিটেল হ'ল প্ৰাইভেট আৰু মেচি যিটো আছে সেইটোও বহুত ভাল এইটোও ভাল আপোনালোকে য'ত দেখাব পাৰে আমি মানে ইয়াত আজি অকণ ভিৰ চিৰ কম পাইছোঁ গতিকে ইয়াত দেখাইছোঁ সঁচাকৈ ইয়াত অকণ ভিৰ কম হয় তথাপিও মানে মেচিৰ তুলনাতহে কম কিন্তু ভিৰ একেবাৰে কম নহয় আপোনালোকে মুঠতে আহিলে অকণ ৰাতিপুৱা আহিব চেষ্টা কৰিব আৰু ইয়াত আহিলে আপোনালোকে থকা খোৱাৰ কোনো চিন্তাই নকৰিব কাৰণ ওচৰতে ইমান হোটেল আছে আপোনালোকে কনফিউজ হৈ যাব আৰু বহুত কম মূল্যত দিয়া হয় 300 টকাৰ পৰা ইয়াত হোটেল পাই যাব আপোনালোকে গতিকে এইটো কাৰণে কোনো চিন্তা নাই
আমি লগ পালোঁ আমাৰ অসমৰে এজন খুৰা লজ আছে আছাম হোটেল এণ্ড লজ বুলি এইটো আমাৰ নেপালতে হয় তো আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব খুৰা সকলোতকৈ কমত কিমান পোৱা যায় 300 টাকাত পোৱা যায় মানে 300 টকাত গোটেই 300 টকাত ৰুম পাব ভাল আছে 300 পৰা নৰ্মেল ৰুমটো 500 লৈকে আছে তাৰপিছত এচিও আছে বৰ্তমান আপোনালোকে ইয়াত এচি নাই খালি ৰাস্তাটো পাৰ হ'লে আপোনালোকে পাব আপোনালোকক মই ভালদৰে দেখাই দিছোঁ আপোনালোকক নম্বৰ এইটো নম্বৰত